ৰাস্তাতে ছাৰৰ বোলে কিবা দৰৱৰ প্ৰয়োজন বহুত দীঘলীয়া এটা জাম লাগিছে আমি ৰৈ আছো জাম ফটো মাৰি দিওঁ আপোনাক ক'ত গ'ল নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো এতিয়া আমি গৈ আছো কাবুগঞ্জ আছে আপোনাৰ লোকৰ কাছাৰ জিলাত আৰু কাছাৰ জিলা গৈ আছো গতিকে এইটো ফাৰ্ষ্ট ডে দেখুৱাই আছো মই মোৰ লগত আছে ৰাহুলে গাড়ী চলাই আছে আৰু পাছফালে আছে ইয়া সুৰজিত ছাৰ চাই থাকক খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ব্লগটো দেখুৱাই আছো আপোনালোকক কাবুগঞ্জ ৰাহুল আহিবলৈ মন নাই কাইলৈ বহুত জাম হৈছে আমি জামৰ মাজত আহি পেলাই ফচি আছো এতিয়াও শিলচৰলৈ আছে আমাৰ 35 কিলোমিটাৰ আৰু শিলচৰৰ পৰা কাবুগঞ্জ হৈছে 20 কিলোমিটাৰ দূৰত মিজোৰাম বৰ্ডাৰৰ ওচৰত আমি গৈ আছো এতিয়া বদৰপুৰ পামগে মোৰ আগৰ ব্লগটোত আপোনালোকে যে দেখিছিলে বদৰপুৰ ফৰ্ট সেই জেগাখন বদৰপুৰ টাউনখন আমি এতিয়া পামগৈ আমি পাই গ'লো বদৰপুৰ টাউন এতিয়া পাইছে 5:15 শিলচৰলৈ আৰু আছে 29 কিলোমিটাৰ আমি আহিছিলোঁ কিন্তু ৰাস্তাতে ছাৰৰ বোলে কিবা দৰৱৰ প্ৰয়োজন হ'ল গতিকে দৰৱ ল'বলৈ গৈছে আকৌ পুনৰ যাবলৈ সাজু হৈছোঁ ছাৰ আহি গ'ল দৰৱ লৈ খাইছে একো নহয় এইকেইটা নিদিওঁ মই বহুত দীঘলীয়া এটা জাম লাগিছে আমি ৰৈ আছোঁ জাম ট্ৰেইন পাৰ হৈছে এই গাড়ীখনে বহুত লাইটটো তাৰ জ্বলাই থৈছে একো ধৰিব নাই এই কমাইছে বহাইছে সুমিত তন্দুৰী ধাবা নতুন বাজাৰ এইখন হৈছে আইজল ৰোড আমি ইয়াত আহিছোঁ চাহ খাবলৈ অলপমান ৰৈছোঁ কাছাৰ অলৰেডি আমি কাছাৰ ডিষ্ট্ৰিক্টত আছোঁ আৰু ইয়াতে এতিয়া আমি চাহ খাম মিঠাই কি পাওঁ খাম ছাৰক সুধো ছাৰ কেনেকুৱা লাগিছে ছাৰ আজি জাৰ্ণিটো কেনেকুৱা লাগিছে কাছাৰখন বহুত দীঘলীয়া ডাঙৰ ডিষ্ট্ৰিক্ট আমি গৈ আছোঁ শেষেই নহয় মজা লাগিছে ঠাণ্ডা লাগিছে মিঠাই কোনটো খাওঁ চিন্তা কৰিছোঁ আপুনি মিঠাই নাখায় বেছি আছে মিঠাই আছে কচুৰি আছে আহি গৈছে নি আমাৰ চাহ আহি গ'ল কোনটা যেটা ফ্রেশ বেশি দিয়ে ভাল লাগিছে নে চাহ খাই একো মিঠাই খোৱা নাই আমি চাহ খাইছোঁ মিঠাই আছেতো ইয়াত ছাৰক ধাবাখনৰ ওচৰতে এখন ফটো মাৰি দিব লাগে আহক ছাৰ ফটো মাৰি দিওঁ আপোনাক ক'ত গ'ল ৰ'ব আমি আহি পালোহি ৰাহুলৰ ঘৰ আজি ইয়াতে থাকিম আৰু কাইলৈ আমি যাম মিজোৰাম বৰ্ডাৰলৈ ন ছাৰ মিজোৰাম বৰ্ডাৰ যাম আৰু মিজোৰাম বৰ্ডাৰ গৈ পেলাই আমি ট্ৰেকিং কৰিম পাহাৰ বগাম আৰু কি গাঁও পাম বুলি কৈছিলোঁ কি যে কিবা কি কমিউনিটি এইটো আমি আপোনাৰ ৰিয়াং কমিউনিটি গাঁৱলৈ যাম তাত গৈ এওঁলোকৰ লগত কথা পাতিম গতিকে থাকক লগত আজি প্ৰথমৰ দিনটো শেষ কৰিছোঁ নেক্সট কাইলৈ ডেটো আৰম্ভ হ'ব আজি ইয়াতে সামৰিছোঁ চাই থাকক কানেক্টেড থাকক আপোনালোকৰ ৰিয়াং কমিউনিটি কাইলৈ দেখুৱাম